সঁচাকৈ খুব ভাল লাগিছে মানে আমাৰতো এইটো পৰম্পৰা বুলি ক'ব লাগিব BPF দল যেহেতু সকলো জাতি জনগোষ্ঠীক লৈ পেলাই গঠিত হোৱা দল তাৰ কাৰণে সকলো উৎসৱ আমি সন্মান কৰোঁ সকলো ধৰ্ম আমি সন্মান কৰোঁ আৰু সকলো জনগোষ্ঠীৰ পৰম্পৰা আমি সব সন্মান কৰোঁ তো হিচাপে আমাৰ এই পৰম্পৰা মতে যিকোনো উৎসৱ নাহক কিয় আমি উৎসৱৰ অকণমান আগত উৎসৱৰ সময়ত সবে ব্যস্ত থাকে লগ নাপায় তাৰ কাৰণে উৎসৱৰ বা এক সপ্তাহ আগত বা 3 দিন 4 দিন আগত তেনেকা আমি প্ৰাক অনুষ্ঠান কৰি পেলাই আমি একেলগে এসাঁজ ভাত খাওঁ এইবাৰো ইয়াৰ তেনেকা কোনো ব্যতিক্ৰম হোৱা নাই ভোগালী বিহু যেহেতু 13 তাৰিখৰ পৰা যে কি ক'ব এইটো উৰুকা 13 তাৰিখ পৰা উৰুকা আৰু আমাৰ সংক্ৰান্তি হ'ব 14ৰ পৰা তাৰ কাৰণে আজি এই 10 তাৰিখটো বাছি ল'লোঁ আজি ক'বলৈ গ'লে এইবাৰ নিৰ্বাচনৰ পিছত তেনেকা আমি ভালকৈ জিলা অফিচত লগ পাইছোঁ আৰু সকলোকে দেখা পাই খুবেই ভাল লাগিল আৰু আপোনালোকৰ এই মিডিয়াৰ যোগেদি পুনৰ মই আমাৰ যিমানখিনি কৰ্মকৰ্তা লগতে আমাৰ যিমানখিনি BTC বাকী হওক অসমবাসী হওক সকলোকে মই ভোগালী বিহুৰ আগতীয়াকৈ মই ওলগ যাচিছোঁ এই ভোগালী বিহু যাতে এইবাৰ খুব আনন্দময় হওক মানে সকলৰ জীৱনত সুখ শান্তি আহক তাকে মই কামনা কৰিছোঁ খবৰ লগত সংগতি ৰাখি আমচুৰ প্ৰাক্তন সভাপতিৰ APMCৰ সাংগঠনিক সম্পাদক অনুষ্ঠিতভাৱে যোগদান কাৰ্যসূচী হয় হয় ক'বলৈ গ'লে আজি এইটো আমি ইয়াত কৰিব লগা নাছিল আমাৰ তেনেকা ডাঙৰ অনুষ্ঠান কৰাৰ কথা আছিল কিন্তু আমাৰ আমচুৰ মানে ভাইচ প্ৰেছিডেণ্ট তেখেতে ইতিমধ্যে এক্স হৈ গ'ল আমচুৰ পৰা অব্যাহতি ল'লে আৰু আমচুৰ পৰা অব্যাহতি লোৱাৰ পিছত তেখেতে অন্য দলতো যাব পাৰিলেহেঁতেন তেখেতে কিন্তু আমাৰ BPF দলৰ লগত একেলগে থাকি কাম কৰিবৰ কাৰণে খুব ইচ্ছা তাৰ কাৰণে যিহেতু দলৰ সকলো বিষয়ববী আজি সব জমা হৈছে ইয়াতে ভাল দিন দে আজি সবৰ লগত চিনাকি হওক বুলি তেখেতক আমি এই অনুষ্ঠানৰ লগতে আমি দলৰ মাফলা পিন্ধাই আমি ইতিমধ্যে তেখেতক BPF দলৰ আঁকোৱালি ল'লোঁ আদৰি ল'লোঁ নিৰ্বাচনটো আমাৰ আহি গৈছে আৰু ইয়াৰ কাৰণে আমি খুব প্ৰস্তুতি আমিতো আগৰ পৰাই BPFে 12টা সিট আমি সদায় খেলি আছোঁ জিকি আহি আছোঁ এইবাৰো পৰিকল্পনা আছে যিমানখিনি পাৰোঁ আমি মানে ওপৰলৈকে যাবৰ কাৰণে চেষ্টা কৰি আছোঁ যেহেতু এটা দলৰ লগত আমি মিলি কাম কৰি আছোঁ নিশ্চয় ইয়াৰ কিবা এটা ডিছকাশ্যন হ'ব তাৰপিছত চূড়ান্ত কি হয় নহয় এইটো ক'ব পাৰিম এইটো ময়ো শুনিহে আছোঁ মই বিশেষ নাজানো মই এইটো বিশেষ নাজানো এইটো মই শুনিছোঁ অকণমান প্ৰতিক্ৰিয়া কৰাটো দেখিছোঁ নিশ্চয় এইটো দলৰ মহল কথা নিশ্চয় চলিব আমিতো BPF দল হিচাপে কাকো আমি তেনেকা ডিপ্ৰাইভ কৰিম বুলি কৰা তেনেকা BPFৰ কোনো নিয়ম নাই কিবা নিশ্চয় কাৰণ থাকিব পাৰে এই বিষয়ৰ ওপৰত আমি আলোচনা কৰিম হয় অসমক লৈতো তেখেতে বহুত সুখী অসমত ক'বলৈ গ'লে আমাৰ তেনেকা দুৰ্ঘটনাৰ সংখ্যা বহুত কমিছে ফেটেলিটিছৰ সংখ্যা বহুত কমিছে মানে সকলো দিশত চাব গ'লে অসম মানে এতিয়া গোটেই মানে দেশৰ ভিতৰতে প্ৰথমত আছে তাৰ কাৰণে অসমক যথেষ্ট প্ৰশংসা কৰিছে আৰু তেখেতৰ লগত একেলগে মিটিং কৰি যথেষ্ট উৎসাহ পাইছোঁ আৰু আমাৰ পৰিবহণ বিভাগত তেখেতৰ গাইডেন্সত যথেষ্ট আৰু পৰিৱৰ্তন আনিব পাৰিম উন্নতি আনিব পাৰিম এইখিনি মোৰ বিশ্বাস আছে